guys, welcome back to my channel. আজি আপোনালোকে মোৰ টাইটেলৰ থাম্বনেল দেখি গমে পাইছে কি মই আজি কি ক'ব ওলাইছো। আজি মই ব্লগ এটা ষ্টাৰ্ট কৰিছো, মোৰ প্ৰথম ব্লগ এইটো আৰু খুব নাৰ্ভাস হৈছো, জানোছো কি বা ভুল হৈ যায়। গতিকে প্লিজ কিবা যদি ভুল হয় আপোনালোকে ক'ব আৰু কমেন্ট বক্সত জনাই দিব, তেতিয়া হলে মই শিকিম। তো বলক ষ্টাৰ্ট কৰো, ৰাতিপুৱাতে কি কৰো আপোনালোকক দেখুৱাও। গুড মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোক সকলো ভালে আছে? ময়ো ভালে আছোঁ। আজি অলপ দেৰিয়ে হ'ল উঠোতে, মই ভাবিছোঁ সোনকালে উঠি এটা ভ্লগ ষ্টাৰ্ট কৰোঁ। দেৰিয়ে হ'ল তথাপিতো ষ্টাৰ্ট কৰিলোঁ। বহুত দিনৰ পৰা ভাবি আছোঁ এটা ভ্লগ ষ্টাৰ্ট কৰিম আৰু, কিন্তু সময় সুবিধা পোৱা নাই, মনো গৈ থাকে, কিন্তু ভাবিছোঁ কেনেকুৱা হয়, কেনেকুৱা কৰিব পাৰোঁ নে নোৱাৰোঁ। আজি ট্ৰাই কৰিলোঁ আৰু ভাবিলোঁ নাই আজি কৰিয়ে পেলাওঁ আৰু। ৰাতিপুৱা শুই উঠিয়েই মই আগতে এপাক ঘূৰি লৈছোঁ, গোটেই বাহিৰখন চাই লৈছোঁ। তাৰপিছত পাকঘৰত সোমাওঁ। ৰাতিয়ে যিবোৰ বাচন ধুই থৈ দিছিলোঁ সেইবোৰ শুকাই গৈছে আৰু গোটেইবোৰ নিজৰ নিজৰ জেগাত থৈ দিওঁ। তাৰপিছত মই পাকঘৰটো ঝাৰু দি লওঁ আৰু এক কাপ ধুনীয়াকৈ চাহ বনাই বহি অকলে খাই লওঁ, কাৰণ ডাঙৰ ল'ৰাটো পঢ়ি আছে, তাক গাখীৰ দিম আৰু সৰু ল'ৰাটো উঠাই নাই শুই। অকলে চাহ খাব লাগে, মানুহজন থাকিলেতো খাব পাৰি লগত, কিন্তু তেওঁ যিহেতু নায়েই লগত, গতিকে অকলে অকলে চাহ বনাই অকলে খাই লওঁ আৰু মনত পৰে তেখেতলৈ, কিন্তু কি কৰিব, নচিবই এনেকুৱা। চাহ খোৱাৰ আগতে এক গিলাচ মই পানী খাই লওঁ, কাৰণ পেটটো ভালে থাকে আৰু পিয়াও লাগি যায়, সেইকাৰণে পানী এক গিলাচ খাই লওঁ আৰু তাৰপিছত চাহ আৰামছে বহি খাই লওঁ। ডাঙৰ ল'ৰাটোক মই টেবুলতে দিছোঁ গাখীৰ, সি গাখীৰ খালে তাতেই, আৰু মই এতিয়া চাহ খাই সৰু ল'ৰাটোক জগাই দিম। সৰু ল'ৰাটো একদম কথা নুশুনে, সি ইমান লেট উঠে ন, তাক যে ইমান কষ্ট কৰি জগাব লাগে। ৰাতিপুৱা গোটেই কামখিনি কৰাৰ আগতে ইহঁত দুটাক মই ভালকৈ নাস্তা এটা দি লওঁ, কাৰণ ইহঁতক ভালকৈ খুৱাই ল'লে আৰু টেনশ্যন নাই, ইহঁত দুটাই আৰু আমনি নকৰে আৰু কামখিনি আৰামে কৰি যাব পাৰি। আজি এটা চিম্পল ৰেচিপি বনাই ইহঁতক দিলোঁ খাবলৈ। এটা পিঁয়াজ আৰু এটা আলু লৈছোঁ আৰু এটা বিলাহী ল'ম, ধুনীয়াকৈ এইখিনি ভাজি ল'ম। মই ইয়াতে ৰেড চিলি পাউডাৰ দিছোঁ, জিৰা যিখিনি মছলা দিব লাগে সেইখিনি দি, তাৰপিছত নিমখ অকণমান দি অলপ ভাজি ল'ম। যেতিয়া এইখিনি আলুখিনি সিজি যাব ন, তেতিয়া মই টমাটাৰখিনিও ঢালি দিছোঁ। এতিয়া ৰাতি অলপ ভাত বাচি গৈছিলে, সেইখিনি ভাত মই ইয়াতে ঢালি দিছোঁ। এইখিনি ফ্ৰাইড ৰাইচ বুলি গ'লেও ক'ব পাৰি, মোৰ ল'ৰাকেইটাই খুব ভাল পায় খাই, সেইকাৰণে ইহঁতক মই এনেকৈ দি মাজে সময়ে দি দিওঁ। মোৰ ৰেডি হৈ গ'ল ভাত ভাজি, আৰু ইহঁত দুটাক দি দিম। अच्छा, ऊपर देखे बता कैसा है? সৰু ল'ৰাটোৱে যে ইমান ভাল পাই খায়, সেইকাৰণে সি কৈয়ে দিছে যে টেষ্টি। তাক মানে এনেকৈ ভাত ভাজি দিলে আৰু একো নালাগে। এতিয়া আমি যিটো ৰুমত শুওঁ, বেডৰুমটো, সেইটো ৰুম মই গোটেই চাফা কৰিম। প্ৰথমে তাৰ পৰাই ষ্টাৰ্ট কৰোঁ চাফা কৰা, কাৰণ এইটো ৰুমত ইমান লেতেৰাকৈ শুৱে নাই সিহঁতে, ৰাতি ইমান ডিষ্টাৰ্ব কৰে শুওঁতে, আৰু বিচনাখন শেষ কৰি পেলাই ইফালৰ পৰা ইফালে জাপিয়াই থাকে যে ৰাতি। মই মেট্ৰেছৰ ওপৰত দুখনকৈ এনেকৈ ধোচা বুলি কয় নে কি বা কয়, এই দুখন এনেকৈ পাৰি লওঁ। এই দুখন পাইছিলোঁ মোৰ হাজবেণ্ডে পাইছে, তেওঁ CRPFত কাম কৰে ন, গতিকে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা দিয়ে। আৰু এই দুখন অলপ ডাঠ আছে ন, মেট্ৰেছৰ ওপৰত পাৰিলে বিচনাখন যেতিয়া পাৰি দিওঁ ন, তেতিয়া পিছলি নাযায়, কাৰণ ল'ৰা দুটা যে ইমান বিচনাখনত দিনটো বাগৰি লুটিয়া লুটি কৰি থাকিব যে, গতিকে পিছলি যায় বিচনা, তাৰ কাৰণে মই এই দুখন পাৰি থওঁ এনেকৈ।
দিনটোত যে কিমান বা পাৰিব লাগিব বিছনাযোৰ ক'বই নোৱাৰো। এইটো ৰুমত টিভিটো থাকে আৰু দিনটো টিভি চাই থাকে ইহঁতে, আৰু বন্ধৰ দিন জানে, গতিকে ইহঁতক আৰু ক'বই ভাল লগা হৈছে। গোটেই দিনটো খেলি থাকিব আৰু বিছনা শেষ কৰি পেলাই। কাম কৰোঁতে কৰোঁতে যে আমনি লাগি গৈছে। মই দুদিনৰ মূৰত এখন বিছনা চাদৰ চেঞ্জ কৰি পেলাওঁ, কাৰণ ইহঁতে দিনটো খেলি থাকে বুলি ক'লোৱেই যে আপোনালোকক। গতিকে এইখন বিছনা চাদৰ উঠাই মই বাথৰুমত থৈ দিছোঁ, পিছলৈ ধুই দিম। এতিয়া মই টিভি আৰু যিবোৰ গ্লাছৰ বস্তু আছে এইবোৰ কলিনেৰে চাফা কৰি লওঁ, কাৰণ ইয়াতে বহুত ধূলি পৰে সেইকাৰণে। মোৰ শ্ব'কেছটোৰ গ্লাছখন ভঙা আছে। যেতিয়া আমি কোৱাৰ্টাৰত আছিলোঁ ন আগতে, তেতিয়া ৰুম চেঞ্জ কৰোঁতে মোৰ হাজবেণ্ডৰ ভৰিখন লাগিয়ে শ্ব'কেছটো ভাঙি থাকিলে, আৰু তাৰপিছত আৰু লগোৱাই নাই, সময়ে পোৱা নাই লগাব, আৰু তেখেতো গুচি গ'ল, ছুটি লৈ গুচি গ'ল, সেইকাৰণে লগাবই পৰা নাই, এনেকৈ পৰি আছে। চাওঁ কেতিয়াবালৈ লগাম আৰু। এতিয়া এইটো চাইডে ড্ৰেছিংখন থৈছোঁ, তাতেও সেইখিনিও চাফা কৰি লওঁ, কাৰণ একেলগে গোটেইখিনি কৰিলে কামটো শেষ হৈ যাব। এইটো ৰুম গোটেইখিনিয়ে শেষ কৰি যাওঁ একেবাৰে। ল'ৰাকেইটা এইটো ৰুমত পঢ়ে, আৰু বেছি লেতেৰা নহয়, ইহঁতে যেতিয়া পঢ়ে লগে লগে চাফা কৰিয়ে দিওঁ। তথাপিও মানে এবাৰ আৰু বিচনাখন জোকাৰি দিছোঁ, আৰু ধূলি পৰে যে। সদায় অকণ অকণ অলপ চাফা কৰিলে আৰু বেছি লেতেৰা নহয়, কিন্তু তথাপিও যে ক'ৰ পৰা ধূলি আহে ন। ড্ৰয়িং ৰুমটো একদম শেষৰ ফালে চাফা কৰোঁ। ইহঁতে কালি যে ইমান লেতেৰা কৰিছিলে ৰাতি, এইবোৰ গোটেই পেলাই থৈ গৈছে, এইবোৰ চাফা কৰিব লগা হৈছে আকৌ। গোটেই চোফা টোফা ঠিক কৰি উঠি তাৰপিছত মই শ্ব'কেছ যি আছে এইটো গোটেইখিনি ধূলি পৰি যায় ন, এইবোৰ একদম চাফা তাফা কৰি দিওঁ। আৰু শেষত একেবাৰে গোটেইকেইটা ৰুম ঝাৰু মাৰি লৈ লওঁ। মই ঘৰ দুদিনৰ মূৰত মুছোঁ, আজি আৰু নুমুছোঁ, কাৰণ কালি মই মুচি উঠিছিলোঁ, সন্ধিয়াতে মুচিলোঁ, কাৰণ বৰষুণ দি আছে, সেইকাৰণে অলপ লেতেৰা লেতেৰা লাগি যায়, সেইকাৰণে কালিয়ে সন্ধিয়া মুচি দিছোঁ ঘৰটো। মোৰ একো টাইম টেবুল নাই, মই যেতিয়াই মন যায় তেতিয়াই ঘৰ মুছোঁ। আজি আৰু নুমুছোঁ বুলি ভাবিছোঁ, কাইলৈ চাওঁ, অহাকালি চাগে আকৌ অলপ ভালকৈ মুচি দিম আৰু। হে গাইজ, বহুত গৰম দিনততো জানেই চবৰে, কাম কৰিলে যে ভাগৰ লাগে আৰু নকৰিলেও নহয়, ডেইলি ইমান ধূলি হয়। ডেইলি মানে কি, মান্থলি যিটো চাফা কৰা যিটো ৰুটিন বা উইকলি যিটো ৰুটিন, সেইটো আৰু কৰিব দৰকাৰ নাই। ডেইলি চাফা কৰিলে একো লেতেৰাও নাথাকে আৰু ঘৰটোও ধুনীয়া হৈ থাকে, মনটোও ধুনীয়া লাগে। তো সেইকাৰণে ৰাতিপুৱা উঠি মই গোটেই চাফা কৰি তাৰপিছতহে আৰাম কৰোঁ আৰু। বাৰু আজিলৈ আহোঁ, আৰু মোৰ ভিডিঅ'টো কেনে পালে প্লিজ লাইক কৰিব, যদি ভাল পালে শ্বেয়াৰ কৰিব, আৰু কোনোবা যদি মোৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আৰু ভিডিঅ' লৈ আহিম তেনেকুৱা, তেতিয়ালৈ বাই।